Hello everyone, এয়া মই অফিচলৈ ৰেডি হৈ ল'লোঁ বাৰু যি কি নহওক বহু দিনৰ মূৰত মোৰ ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভইচ অভাৰ দিয়া হোৱা নাছিলে বাৰু আজি ভাবিলোঁ ভইচ অভাৰ এটাকে দিওঁ কিন্তু গাটো একেবাৰে ভাল নহয় আৰু এয়া অফিচ পালোহি আহি পাই নিজৰ কাম যিকেইটা আছিলে কৰি ল'ব ট্ৰাই কৰোঁ যিহেতু পেণ্ডিং থাকিলে বহুত দিগদাৰ হয় আৰু তেনেকুৱাতে মোৰ কাজিনটোৱে ফোন কৰিলে যে লাঞ্চ কৰিব যাবি নেকি আৰু ওচৰতে যিহেতু ইমান ভাল এখন ৰেষ্টুৰেণ্ট আছে মই টিফিন আনিও তাক না ক'ব নোৱাৰি মই গ'লোঁ থলুৱাত লাঞ্চ কৰিবৰ কাৰণে এখন থলুৱা বুলি ৰেষ্টুৰেণ্ট আছে আপোনালোকে আহিলে ট্ৰাই কৰিব পাৰে উভতি আহি অফিচত আকৌ কামকেইটা কৰি তেনেকুৱাতে ছাৰে দিলে বাদাম মই বাদাম খাই ইমান ভাল নাপাওঁ যদিও ছাৰে দিছে কাৰণে ল'লোঁ আৰু তাৰপাছতে খালোঁ মই কিটকেট খোৱাৰ পাছতে মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ আৰু এইটো এটা নেক্সট ডে হয় আৰু নেক্সট ডে মই যাওঁতে ইমান এটা ভাল বস্তু দেখিলোঁ আপোনালোককো দেখাম চাব দেই এয়া বাপ্পা মোৰ যে ইমান ভাল লাগে ক'বলৈ ওলাই গ'লে এনেকৈ দেখিলে আৰু মই ভিডিঅ' কৰিবও পাহৰি থাকিলোঁ পিছৰখিনি অফিচ গৈ তাৰপিছত লগৰজনীৰ লগত লাঞ্চৰ টাইমত ওলাই আহিলোঁ ডমিন'জৰ কাৰণে আৰু ফুল্লি মোৰ এইটো উইক একদম গৈছে বহুত বেয়া ট্ৰাই কৰিম নতুন ভিডিঅ' জানিবলৈ আজিলৈ